মহৎ কাৰ্য সমাধা কৰা ব্যক্তিসকলৰ ফালে এবাৰ চোৱাচোন। দেখিবা তেওঁলোকে দুডাল লাখতিৰ সহায়ত আগবাঢ়ি গৈছে। এডাল হ'ল ঔদ্যোগিক মন আৰু আনডাল হ'ল আদৰ্শ। শিক্ষা হৈছে আটাইতকৈ শক্তিশালী অস্ত্ৰ, যাক ব্যৱহাৰ কৰি আপুনি পৃথিৱীখন সলনি কৰিব পাৰিব। আন্ধাৰ যিমান গভীৰ হ'ব, প্ৰভাতো সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ'বই। নিজে আনন্দিত হ'বৰ বাবে আনক আনন্দ দিব পাৰিব লাগে। সমালোচনা কৰিবলৈ যোগ্যতা নালাগে, কিন্তু সমালোচিত হ'বলৈ যোগ্যতা লাগে। ব্যৰ্থ হোৱাৰ বিভিন্ন উপায় আছে, কিন্তু সফলতাৰ উপায় হৈছে এটাই, আৰু সেয়া হ'ল আকৌ এবাৰ চেষ্টা কৰা।